নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে পালক পনীৰৰ ৰেচিপি। প্ৰথমে মই ইয়াতে অলপ গৰম পানী কৰিছোঁ। এয়া মই লৈছোঁ পালেঙৰ পাত। ইয়াতে মই ঠাৰিখিনিৰ ব্যৱহাৰ কৰা নাই, অকল পাতখিনি ভালকৈ ধুই কিনে কাটি লৈছোঁ। এই পাতখিনি মই এতিয়া সেই গৰম পানীখিনিত দি দিছোঁ। গৰম পানীত মই পালেঙৰ পাতখিনি কোমল হোৱালৈকেহে ৰাখিম। মাত্ৰ 2-3 মিনিটমানহে লাগিব। এয়া মই পালেঙৰ পাতখিনি দি দিলোঁ। পালেঙৰ পাতখিনি আপোনালোকে বেছি দেৰি বইল নকৰিব, নহ'লে ইয়াৰ কালাৰটো বেয়া হৈ যাব। যিহেতু আমি ইয়াক পেষ্ট বনাই কিনে আকৌ পাছত সিজামেই, এই 2 মিনিটৰ পাছতে আমি পাতখিনি উলিয়াই দিম আৰু গৰম পানীখিনি পেলাই কিনে এবাৰ ঠাণ্ডা পানীৰে ৱাশ্ব কৰি দিম। এয়া মই ঠাণ্ডা পানী দি ৱাশ্ব কৰি দিছোঁ আৰু এইখিনি এতিয়া মই ছাইড কৰি কিনে থৈ দিম। ইয়াতে মই এতিয়া এখন কেৰাহীত অকণমান ৰিফাইন তেল এড কৰিছোঁ। তাতে মই এচামুচ গোটা জিৰা এড কৰি দিম। জিৰাখিনি অকণমান ফুটিবলৈ দিছোঁ। তাৰ পাছত মই ইয়াতে লৈছোঁ এটা পিঁয়াজ, এটা বিলাহী, এটুকুৰা আদা টুকুৰা টুকুৰকৈ কাটি লৈছোঁ, 10টামান নহৰু আৰু 3টা জলকীয়া। ইয়াতে মই নহৰু আদাখিনি দি দিছোঁ, লগতে পিঁয়াজখিনিও দি দিছোঁ আৰু জলকীয়াকেইটাও দি দিছোঁ। অকণমান দেৰি ভাজিম। বিলাহীটো মই অকণমান দেৰিকৈ দিম। পিঁয়াজখিনি অকণমান কোমল হৈ লওক, তেতিয়া মই বিলাহীটো দি দিম। এয়া মই এতিয়া বিলাহীখিনিও দি দিছোঁ ইয়াতে। বিলাহীটো দিয়াৰ পাছতে মই এইখিনি অকণমান দেৰি ছফ্ট হোৱালৈকে ভাজিম। এয়া আমাৰ বিলাহী আৰু পিঁয়াজখিনি ছফ্ট হৈ গ'ল। এতিয়া আমি গেছটো অফ কৰি দিম আৰু এইখিনি অলপ দেৰি ঠাণ্ডা হ'বলৈ থৈ দিম। ঠাণ্ডা হোৱাৰ পাছত আমি এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত এটা ধুনীয়া পেষ্ট বনাই ল'ম। মই লগতে পালেং পাতখিনিও দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে বেলেগ বেলেগকৈ পেষ্ট বনাই ল'ব পাৰে। এয়া মই একেলগতে পেষ্ট বনাই ল'লোঁ। এয়া চাওক, আমাৰ পেষ্টৰ কালাৰটো কি ধুনীয়া গ্ৰীণ হৈ আছে। আমি যদি বেছিকৈ বইল কৰি দিয়া হ'লে ইয়াৰ কালাৰটো একেবাৰে কেঁহুজোৱা নিচিনা হৈ গ'লহেঁতেন। এতিয়া মই একেখন কেৰাহীতে তেল দিছোঁ। অথনি ইউজ কৰা কেৰাহীখনেই ইউজ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে বেলেগ এখন কেৰাহী লৈ ল'ব। তাতে মই এতিয়া দিছোঁ এচামুচ হালধি, অকণমান জিৰা পাউডাৰ। অথনি জিৰা যিহেতু ইউজ কৰিছোঁ, ইয়াত অলপেই দিছোঁ। তাৰপাছত এচামুচ ধনিয়া পাউডাৰ আৰু অকণমান ৰঙা চিলি পাউডাৰ। আপোনালোকে যদি চিলি পাউডাৰটো স্কিপ কৰিব বিচাৰে, স্কিপ কৰিব পাৰে। এটা কথা মন কৰিব, আপোনালোকে যেতিয়া মছলাখিনি দিবলৈ ল'ব, তেতিয়া গেছৰ ফ্লেমটো একেবাৰে কমাই ল'ব, নহ'লে তেলখিনি যদি বেছি গৰম হৈ যায়, মছলাখিনি দিয়াৰ লগে লগে জ্বলি যাব। মছলাখিনি দিয়াৰ পাছতে আপোনালোকে সেই পেষ্টখিনি এড কৰি দিব আৰু এই পেষ্টখিনি এতিয়া আমি ধুনীয়াকৈ ভাজিব লাগিব। আমাৰ অসমীয়া লোকসকলৰ, বিশেষকৈ মোৰ, পালেঙৰ আঞ্জা খুবেই প্ৰিয়। বাৰীত হোৱা পালেং কেইটামান বুটলি কিনে ঔটেঙাৰ লগত মাছৰ আঞ্জা বনাই খাই কিমান যে মজা লাগে। কিন্তু কেতিয়াবা অলপ বেলেগো ট্ৰাই কৰিব লাগে, নহয়নে? সেইকাৰণে আপোনালোকে যদি কেতিয়াও পালক পনীৰ ট্ৰাই কৰি পোৱা নাই, এবাৰ বনাই খাই চাব। আৰু যদি আপোনালোকে ট্ৰাই কৰি পাইছে, কমেণ্ট কৰি জনাব আপোনালোকেও এইটো ৰেচিপি ফ'ল' কৰি বনাইছে নে বেলেগ আপোনালোকৰ নিজৰ ৰেচিপি আছে। ইয়াতে মই এতিয়া দি দিছোঁ অকণমান নিমখ সোৱাদ অনুসৰি। আপোনালোকে নিজৰ সোৱাদ এডজাষ্ট কৰি কিনে নিমখটো দি দিব। গ্ৰেভিখিনি ইয়াতে অলপ বেছি ডাঠ হৈ আছে। মই ইয়াতে অকণমান পানী দি দিম, অকণমান পাতল কৰিবলৈ কাৰণে। আপোনালোকৰ যদি ডাঠকৈ খাই ভাল লাগে, ডাঠকৈও খাব পাৰে। মই ইয়াতে অকণমান পানী দি দিছোঁ। এইখিনি এতিয়া মই অকণমান দেৰি সিজিবলৈ দিম। তাৰপাছত আমি ইয়াতে পনীৰ এড কৰি দিম। এয়া মই ইয়াতে পনীৰখিনি দি দিলোঁ। মই ইয়াতে আমুলৰ পনীৰ ইউজ কৰিছোঁ। পনীৰখিনি দিয়াৰ পাছত আমি আকৌ ইয়াক 3 মিনিটমানৰ কাৰণে সিজিবলৈ দিম, যাতে পনীৰৰ ভিতৰত ইয়াৰ ৰসটো সোমাই যায়। আমাৰ পালক পনীৰখিনি প্ৰায় ৰেডি হৈ গ'ল। একেবাৰে শেষত মই অকণমান ফ্ৰেছ ক্ৰীম দি দিছোঁ। ফ্ৰেছ ক্ৰীমটো দিলে মানে আমাৰ গ্ৰেভিটো খাবলৈ বহুত টেষ্টি হৈ যায়, ক্ৰীমি টেক্সচাৰ হৈ যায়। আপোনালোকে চেষ্টা কৰিব দিবলৈ, কিন্তু আপোনালোকে যদি ক্ৰীম খাই ভাল নাপায় তেতিয়া নিদিলেও হ'ব। পালক পনীৰটো তেনেকৈও টেষ্টি লাগে খাই কিনে।
এয়া আমাৰ পালক পনীৰখিনি ৰেডি হৈ গ'ল এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম বনাবলৈ একেবাৰে সহজ আৰু খুব কম সময়ৰ ভিতৰতে তৈয়াৰ হৈ যায় এই ৰেচিপিটো আপোনালোকেও নিশ্চয় এবাৰ ট্ৰাই কৰি চাব ঘৰৰ সকলোৱে খাই খুব ভাল পাব ৰুটিৰ লগত খাই বিৰাতে ভাল লাগে আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে আৰু মোৰ চেনেলটোত যদি আপোনালোক নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টো লাইক কৰিব আগলৈ মই আৰু ধুনীয়া ধুনীয়া ভিডিঅ'ছ আপোনালোকৰ বাবে লৈ আহিম তেতিয়ালৈকে আজিলৈ আহিছোঁ ধন্যবাদ